আজি এবছৰ দুবছৰ নহয়, আজি 4 বছৰ হৈ গৈছে ইউটিউবত কাম কৰি থকা। ভাগৰি গৈছোঁ, কিমান ভিডিঅ' বনাম, কি কৰিম কি নকৰিম বা একদম। আজি ৰাতিপুৱা হ'লে ভাবোঁ আজি কি ভিডিঅ' বনাম, কি কৰিম, কি দেখুৱাম আপোনালোকক, এনেকুৱা এটা ভাৱ আহে। কিন্তু দেখাব নোৱাৰোঁ যে কি কৰিবি, টাইম নাপাওঁ, কি কৰিব। আজি বহুত মানুহ মোৰ লগত ভিডিঅ' বনাইছে। মোৰ লগত এটা বহুত ডাঙৰ টিম এটা আছে। ডাঙৰ টিম নহয় আৰু এনে সৰু মৰু টিম আৰু। এতিয়া মই আপোনালোকক ফটো দিছোঁ, এইখিনি আপুনি চাব পাৰিব। ইমানখিনি টিম আছে। আজি ক'ত গ'ল টিমকেইটা, আজি ক'ত গ'ল ভাবি চাওক। মই কিমান দিন হৈ গ'ল, আজি ভিডিঅ' বহুত দিন নবনোৱা হ'ল কেইদিনমান ভিডিঅ' নবনাই। আজি মোৰ এই গ্ৰুপটো ক'ত গ'ল আপোনালোকে ভাবি চাওক, ক'ত গ'ল। বহুতে মোক কমেণ্ট কৰিছে, ইউটিউবত কমেণ্ট কৰিছে, ইমান ছোৱালী ক'ত পা, ইমান ছোৱালী ক'ত পা বুলি প্ৰশ্ন সোধে মোক। মই কৈ দিছোঁ আপোনালোকক, মোৰ গ্ৰুপ আছে এটা, মোৰ এটা টিম আছে বুলি ক'ব পাৰি। মোৰ টিম আছে, মোৰ ছোৱালী কোনো আকাল নাই মানে ভিডিঅ' বনোৱা। এনেই আপোনালোকে বেলেগ নাভাবিব, মোৰ আকাল নাই, সঁচা মোৰ আকাল নাই। ছোৱালী মোৰ কোনো ভিডিঅ' বনোৱা মোৰ আকাল নাই। আৰু লগতে মোৰ ল'ৰা পাবলৈ টান একচুৱেলি। মোৰ ভিডিঅ'ত মোৰ এক্টিং কৰিবলগীয়া ল'ৰা প্ৰায়ভাগে কম। যিমানখিনি মোৰ ভিডিঅ' দেখিছে বা ফেচবুকতে দেখিছে, ইউটিউবত দেখিছে, বা মোৰ যোনবিলাক এক্টিং কৰি থকা দেখিছে বা ভিডিঅ' দেখিছে, সেইবিলাক ভিডিঅ' প্ৰায় মোক ছোৱালী বেছি আছে। বেকগ্ৰাউণ্ডে হওক, হিৰ'ইনি হওক, কিন্তু ল'ৰা নাই। ল'ৰা এটা ভিডিঅ' আছে, মোৰ লগাই তিনিজন হিৰ' আছিলোঁ এটা মিউজিক ভিডিঅ'ত। বহুতেই আছিলে বেকগ্ৰাউণ্ড মিউজিক, মই বহুতেই মানুহ লওঁ। সেইকেইটা মোৰ এটা টিম হয়, এটা টিম। আজি সেইটো টিম আজি নাই। সেইটো টিম পূৰা মানে নাই বুলি ক'ব পাৰি। এতিয়া আছে, কিন্তু প্ৰায়ভাগে নাই, মানে 50% মান গ'ল মানে বিয়া সোমালে। কিছুমান ছোৱালী বিয়া সোমাই গ'ল, সেইকাৰণে এক্টিং কৰা কম হৈছে, সেইকাৰণে অলপ প্ৰব্লেম হৈছে। ভিডিঅ' টাইমমতে দিব নোৱাৰা হৈছে। যোনটো এতিয়া এখন স্ক্ৰিপ্ট লিখিছোঁ বাৰু, লাভ ষ্টৰী, ধুনীয়া লাভ ষ্টৰী এখন লিখিছোঁ। সেইটো বাৰু কৰিম বাৰু, সেইটো বাৰু বেলেগৰ হিৰ'ইনি এজনী ল'ম। যেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ মই ইউটিউবৰ ভিডিঅ' বনাবলৈ, তেতিয়াৰ পৰা মোক সহায় কৰি আছে, সঁচা বহুত সহায় কৰিছে। না মোৰ এক্টিং কৰিবলৈ কাৰোবাক পইচা দিব লাগে নে কি কৰিব লাগে, একো দিব নালাগে। বা মই ফেচবুকত বা এতিয়া নতুনকৈ আহিছোঁৱে বাৰু। মই ইউটিউবত সঁচা মিছা কথা কোৱা নাই, মোৰ 4 বছৰ মই কাম কৰি আছোঁ ইউটিউবত। মই আপোনালোকৰ স্ক্ৰীনশ্বট আপোনালোকক মই দেখাই দিছোঁ চাওক। মোৰ প্ৰায়ভাগ আজি 4 বছৰ হৈ গ'ল মোৰ ইউটিউবত কাম কৰি থকা। 4 বছৰত মোৰ কোনো লাভ হোৱা নাই বুলি ক'ব পাৰে। আপোনালোকে গম পায়, এটা লাভ